নমস্কাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ পৰা দেওবৰীয়া অকণিৰ মেল বিশেষ আৰু ইয়াৰ জৰিয়তে আমি আমাৰ বিভিন্ন প্ৰান্তৰ কণ কণ ল'ৰা ছোৱালীবিলাকৰ লগত আমি আলাপ কৰিব বিচাৰোঁ তেওঁলোকক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছোঁ যিটো ইনিচিয়েটিভ আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সাহিত্য বিভাগৰ তৰফৰ পৰা লোৱা হৈছে তেওঁলোকৰ পৰা আমি সাধু কথা তেওঁলোকৰ পৰা গীত তেওঁলোকৰ পৰা কবিতা তেওঁলোকে যি জানে তেওঁলোকক এখন মঞ্চ দিয়াৰ ক্ষুদ্ৰ প্ৰয়াস আমি কৰিছোঁ গতিকে আজিৰ পৰা এই কামটো আমি আৰম্ভ কৰিছোঁ এই নতুন পদক্ষেপৰ আপোনালোকৰ সহযোগিতা আৰু সহায় পাম বুলি আমি আশা কৰিছোঁ গতিকে আজি আমাৰ প্ৰথম এই দেওবৰীয়া অকণিৰ মেল বিশেষত আমাৰ উপস্থিত থকা আমাৰ অতিথিবিলাক হৈছে এইফালে আমি আৰম্ভ কৰিছোঁ তোমাৰ নামটো দিয়া পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম মাহিৰা ইয়াসমিন তুমি কোৱা তুমি কোৱা কোৱা থাকা তোমাৰ নাম কি কোৱা নমস্কাৰ মোৰ নাম তামান্না এতিয়া আজি আমি তোমালোকৰ পৰা কবিতা শুনিম কোনোবাই যদি গীত জানে গীত শুনিম আৰু কোনোবা সাধু কথা জানে আমি সাধু কথা শুনিম আজি তোমালোকৰ কাৰণে এইখন মঞ্চ আমি দিছোঁ আমি তোমালোকক দুই এটা প্ৰশ্ন সুধিম তোমালোকে যিসকলে পাৰে আমি তেওঁলোকক কিন্তু পুৰস্কৃত কৰিম পিছত গতিকে তোমালোকক মই প্ৰথমে মাহিৰা ইয়াসমিনক ক'ব বিচাৰিছোঁ মাহিৰা তুমি কি জানা কবিতা গীত ঠিক আছে তুমি এটা গীত গাই দিবা रखू समझाऊ मैं तो दिल समझाने पता मगर तेरी फेरिया सोनगर का काव्य शूटा रंग तेरा काव्य शूटा कैसे बुलाऊं मेरिया सन्ना 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 सन तू भी गाया याद रखेगा जाहिरी तो मैं सो दिया বঢ়িয়া তালিয়া দিয়া মেইনাছ তুমি কি ক'বা কি শুনাবা আমাক ঠিক আছে আমি সদি গে সদি গৰি এ ঐ উ ঔ ক হ গ ঘ ঙ বথম সৰ্কে সৰ্কে জজনিয়া মধ্যে ধন 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 নন তন 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 প ফ ব ফ ম উন্তিতে জৰা লাভ কালব হদ নহন্তে হ খেদা যায় বঢ়িয়া তালিয়া দিয়া চবে মেইনাছ ধুনীয়া হৈছে তোমাৰ আৰু ককাৰ আমাক তামান্না এটা গীত শুনাব তামান্না নানজুম তুমি কোনটো গীত শুনাবা আমাক চবে তালিয়া দিয়া Padla. কৈ দিয়া সহযোগ কৰা তামান্না বঢ়িয়া দিয়া তালিয়া দিয়া চলি থাকা এইবাৰ আৰ্জিনা আৰু আফৰিনাৰ লগ লাগি এটা আমাক গীত শুনাব ঠিক আছে ঠিক আছে শুনা শুনা जैसे दिल को मोहब्बत दिल बरसे हमें ऐसी मोहब्बत है तुमसे अब तुम भी कहो ना कुछ हमसे सावन को मोहब्बत बादल से आँखों को मोहब्बत काजल से पैरों को मोहब्बत पायल से हमें ऐसी मोहब्बत है तुमसे বঢ়িয়া তালিয়া দিয়া চবে কেনেকুৱা হৈছে এটা গীতটো ভাল হৈছে নে নাই কি ক'বা হাত দাঙি দিয়া ঠিক আছে মই হাত লগাব মানে কোৱা দেশত থৈ
লাজে গৰ্বমণি তুমি কি ক'বা সাঁথৰ সাঁথৰ ক'বা কি 32টা মগজ কোৱাচোন কোনে ক'ব পাৰিব কি কি জীৱৰ 32টা মগজ কোৱা পাৰিবা শুনা শুনা মেহনাজ আৰু মাহিৰা কৈছে কি জীৱৰ 32টা মগজ তুমি জানা সাঁথৰ জানা কৈ দিয়া যোগ 32টা মগজ আছে ঠিক আছে কোৱা পেট আছে পেটু নাই মুখ আছে জিভা পেট আছে পেটু নাই মুখ আছে জিভা নাই কোনে ক'ব পাৰিব কল হয়নে ঠিক আছে তোমালোকে আজি আহিলা এইখিনি আমাৰ অনুষ্ঠানটি সফল কৰি তুলিলা আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত তোমালোকক আৰু এনেকৈ ধৰণে দেওবাৰে অকণিৰ মেল বিশেষত আমি নিমন্ত্ৰণ দিম তোমালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব গীত কবিতা এইবিলাক অলপমান ঘৰত চাই আহিব লাগিব অহাবাৰৰ পৰা আমি পুৰস্কাৰ দিম গোটেই অনুষ্ঠানটোত যিজনে ভালকৈ পাৰফৰ্ম কৰিব পাৰে আৰু বেছি বেছি সাধুকথা শুনাব পাৰে গীত গাব পাৰে কবিতা গাব পাৰে তেওঁলোকক শেষত আমি এটা পুৰস্কাৰ দিম বুজি পাইছা গতিকে অহা ৰবিবাৰৰ পৰা আমাৰ দেওবাৰৰ বিশেষ প্ৰগ্ৰামটো ভালকৈ চলিব আজি আমি আৰম্ভ কৰিছোঁ তোমালোকে আজি আমাৰ এই প্ৰথম অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে এটা হাততালি আমি সকলোৱে দিওঁ তাৰপিছত অনুষ্ঠানটো আমি সামৰণি মাৰিম চবেই হাততালি দিয়া এটা ডাঙৰকৈ দিয়া তামান্না ঠিক আছে থেংক ইউ